হইল মহা গৃহস্থ আশ্রম কোটি পুরুষত দেবে আগে বহি খাও তবু হেন জানো আর পার কন পাও এতে নিশ্চয় আর জানিল কারণ মহালক্ষ্মী পতি মোক সাজিল আপন তাহা নহে কথাইহে মিলিল মহাগীতি ভকত জনৰ মাধৱে নবনিধি নাহি নহে তু মহাসম্পদৰ যদকুল কমলৰ কৃষ্ণে ভাস্কৰ অনাথৰ নাথ দেৱ দেৱকী নন্দন মই আৰু বোলোৱা হৰি নিদিলন ধন বিবেকো নথৈল লক্ষ্মীপতি কৃপাময় এইটো মহাবিভূতি ইন্দ্ৰকো নাহি কয় প্ৰভুৰে কথাকে কৰিলা পূৰ্ণ বিধি নাহি নাহি আন একো সাধিবাৰ বিধি হেন বাবুলিবা ময়ো গলো মাগিবা কক সমস্ত ভূতৰ আত্মা কৃষ্ণে জানা তাক দেও হেন নপৰিলা মোহৰ আগত পাছতে দিলন তহেন সিদ্ধিকে নমত নাহি আত বিস্ময় বুলিলো অভিপ্ৰায় হবি বুলি গলো মই মাধৱৰ ঠাই মহাদাতা প্ৰভু নিৰ্মল মনে মনে দেৱ মহাধন কিবা নিবনেত্ৰ ব্ৰাহ্মণ অল্প ধন দিবে কমুহুৰ বৰ লাগ মই পূৰ্ণ লক্ষ্মীপতি কাম দেৱৰাজ এহি ভাবি ধন নিদিল মোৰ আগে পূৰ্ণ কৰে গৃহত দিল দাত লাগে জগতৰে বন্ধু যেন প্ৰয়োজন সকল কৃষ্ণক আগে যেন নেৰে অল্প জল চিন্তা কৰি ৰাতি লোক নিন্দা গলা যেবে মহাবৃষ্টি কৰি ক্ষেত্ৰ জলে ভৰে তেবে মোক ফেৰি মতে পূৰ্ণ কৰি লাগু খাই যত দেও খাও পিলো সবাকো কোলাই প্ৰভু সমানক কোন আছে মহেশ্বৰ অল্প বস্তু ভকতৰ কহন্ত বিস্তৰ ভকতক দেত মহাকীৰ্তি যত যত তাকে আতি অল্প হেন দেখত মনত বয়সবে মিলো চাহু চিৰাচাৰি মূৰ্তি তাৰ এক মূৰ্তি বুজি লত মন তুষ্টি অৰ্থাৎ মোক দিলা এত মান মহালক্ষী হেন কিবা ময় দেৱ কৈতো নাহি